আইলৈ। জুহালত কঁপি কঁপি জুইৰ সেক লওঁতে তই মোৰ কাষত নাছিলি। তই উৰি থকা এৰীয়া কাপোৰখনেৰে মোক ঢাকি বুকু ৰুম দিবলৈ সিদিনা মোৰ কাষত নাছিলি। এতিয়া যে হেৰেঙা শীতত লঠঙা সময়, মমতাৰ পৰা চিৰ বিচ্ছিন্নতাত অভ্যস্ত মই। তোৰ মনত আছেনে আই, থুনুক থানাক খোজেৰে তোৰ আঙুলিত ধৰোঁতে তোৰ যে দুচকু ভৰিছিল মোলৈ চাই চাই? কচোন আই, তোৰ জানো মনত নাই? মোক 9 মাহ জৰায়ুত আগুৰি তই একেদিনা এৰি যাব কিদৰে পাৰিলি আই? মোৰ বুকুত এতিয়া তোৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুই। পলক নজপোৱাকৈ চাইছিলোঁ সেই ছবি বাহনিৰ আঁৰত ৰৈ ৰৈ। কাহানিও আৰু নিৰ্বাপিত নহ'ল বুকুত জ্বলি ৰোৱা তোৰ চিতাৰণ। আই, তই জানো মিছলীয়া আছিলি? তেনেহ'লে তই যাবি বুলি মোক এবাৰো কেলেই নকলি? তইবিহীন পৃথিৱীত মই যে তেনেই এধানি, তই বাৰু কিয় নুবুজিলি? তোৰ মৃত্যু হেনো মোৰ বাবেই হৈছিল, সিহঁতে তেনেকৈয়ে কয়। জীৱনত আইৰ মূৰ খোৱা মন, এই হত্যাৰ বোজা মোৰ মূৰত কিয় দি গলি অ' আই, কিয় দি গলি? তই যোৱাৰ পিছত এদিন সকলো আগৰ দৰেই হৈছিল। ঘৰৰ আনবোৰে মোক বৰ মৰম কৰে জান, মোৰ বাবে বৰকৈ চিন্তা কৰে। এইবেলি মই কৰি থমালো যে মোলৈ ভাল দৰা বিচাৰিছে। দেখিছ তই এৰি যোৱাৰ পিছত মোৰ কিমান সুখ। পিছে মোৰ এতিয়াই আন এখন ঘৰলৈ যোৱাৰ মন নাই। এই কথাটো সিহঁতক কেনেকৈ বুজাও আই? মোক বুজিবলৈ আজিচোন তই কাষত নাই। ভুল নুবুজিবি আই, অভিমানবোৰ বোৱতী ঢল হৈ ওলাই আহিল। বহুদিন মনটোক চেপি ৰাখিলোঁ, আজি যেন সকলো ক্ষোভ উফৰি পৰিল। তথাপি তই মোৰ আপোন, মোৰ চেনেহী আই। তোৰ বাহিৰে মোৰ যে আৰু কোনোৱেই নাই আই, আৰু কোনোৱেই নাই।